Hi guys, good morning সকলোকে নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো আৰু কদে এনেকে কদে টাটা কদে টাটা টাটা লাহে লাহে মানে মাত ফুটিয়ে গ'ল টিকলি টিকলি টাটা কদে পাপা কদে পাপা কদে আকৌ না কদে না আকৌ কথা পাতিছে আৰু এইফালে চাহ বনাই আছো ধুনীয়াকে কেটলিটো মানে এইটো লেতেৰা নহয় আচলতে এইটো জুইত ধোঁৱা ৰংহে লাগিছে এইটো মানে কিছুমানে ভাবিব ইমান লেতেৰা এইটো লেতেৰা নহয় জুইত যিসকলে বনায় সেইসকলে গম পায় যে জুইত বনালে চৌ কেৰাহী অৱস্থা মানে কেনেকুৱা হৈ থাকে দুখীয়া মানুহ আৰু এনেকৈ থাকিব লাগিব আমি কিন্তু কোলাৰে নাথাকিলে থাকিব নোৱাৰে মই গম পাওঁ সেইটো কাৰণে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 10 বাৰমান সুধিলে মোক এনেই আপুনি সেই তেলৰ বাহানা কৰি পিনি কোলা এটা কথা বাৰে বাৰে সুধিয়ে থাকে বেয়া টেঙা নহ'ব এতিয়া আমি মানে যাবলৈ লৈছোঁ পাৰ বিচাৰি হয় নহয় পাওঁনে নাপাওঁ ঠিক নাই কালি কলডিল যিহেতু লৈ আহিছিলোঁ আজি কলডিল আৰু ফটো মৰা নাই আৰু ভিডিঅ' কৰিছোঁ দেখা নাই নি একদম ফটো মাৰি দিব লাগে এতিয়া যাওঁ পাৰ বিচাৰি যাওঁ কলডিলৰ লগত ধুনীয়াকৈ খাব লাগিব এতিয়া আমি এইটো চাইডে ক'ত পাওঁ ঠিক নাই পাৰ আৰু খাচী গছ চাওকচোন কিমান আছে বাপৰে আৰু পাৰ বিচাৰি আহি এই মানুহ ঘৰত পাইছোঁ দেখিছে কিমান ধুনীয়া ধুনীয়া পাৰ আছে আৰু বহুত ঘূৰি গৈ লাষ্টত এটা পাৰ পালোঁগৈ প্ৰথম যিঘৰ মানুহৰ ঘৰত গৈছিলোঁ সেইঘৰত নাপালোঁ বেলেগৰ ঘৰত গৈ পাই গ'লোঁ একদম ধুনীয়াকৈ এটা কাটি কুটি পূৰা আজৰি আৰু ধুনীয়াকৈ এটা কলডিলৰ লগত বনাব লাগিব আৰু এইফালে আমাৰ ৰুটি বনাইছে চাওক এইটো ইমান ডাঠ এইটো ৰুটি মায়ে বেলি দিছে এইটো ৰুটি দেই সেইটো সৰু ৰুটিটো আকৌ মায়ে বেলি দিছে চাটনি খাবৰ কাৰণে ভাতৰ লগত এইফালে মানিমুনি বুটলি আছে বৰ মানিমুনি সৰু মানিমুনিটো বেছি ভাল আৰু এইফালে কলমৌ শাক দিছে একদম কিমান ডাঙৰ ডাঙৰ হৈ আছে গোটেই এডৰা হৈ আছে একদম আৰু এজোপা হ'ল কণ বিলাহী ফুল আহিছে আৰু লাগিবগৈ আৰু লাহে লাহে আৰু এইজোপা হ'ল মানে এটা দৰৱ এল'ভেৰা গছ পুলি ঢেৰ গৈছিলে চোৰে বহুত লৈ গ'ল দেই অকল এইটোৱে বাচি আছেগৈ আৰু আমাৰ বেঙেনাৰ গছৰ খেতি মানে ঘৰত খাবৰ কাৰণে একদম বেঙেনা মানে এইটো নিচিনা বেঙেনা সেউজীয়া বেঙেনা বহুত লাগে এজোপাত একদম থেপা থেপিকৈ ফুল আহি আছে বহুত ফুল আহি আছে ইয়াত বুজিছেনে একদম কেনেকুৱা লাগিছে একদম ধুনীয়া ধুনীয়া ফুল আহি আছে আৰু বেঙেনাটো হ'ল তেনেকুৱা বহুত ডাঙৰো নহয় এইটো হিচাপো আৰু মানে ইয়াত পালেং কেইজোপা চাওক কিমান ডাঙৰ ডাঙৰ একদম পূৰা মাছৰ লগত খাবৰ কাৰণে মানে একদম ধুনীয়া হৈ আছে পালেং আৰু একদম খা কৰি আছে এনেকুৱা পালেং যদি বজাৰলৈ নিওঁ পটাপট বিক্ৰী হৈ যাব যিহেতু আমি বজাৰলৈ নিনো ঘৰত খাবৰ কাৰণে এইটো খেতি মানে কৰা হৈছে আৰু কলডিল আৰু পাৰ এইফালে মানিমুনি চাটনি আৰু এইফালে ভাত আৰু এইফালে মই ধুনীয়াকৈ খাই লওঁ মজা হৈছে আৰু সিহঁতি এইফালে বাহিৰত খাই আছে কেনেকুৱা হৈছে ভাল আছে মজা জানিছোঁ বাৰু বনাবলৈ এইফালে আমাৰ মায়ে একদম ধুনীয়াকৈ ভাত খাই আছে দেই 100 লৈ লৈছিলে কেনেকৈ খাই দাদা কেনেকুৱা আছে খাবলৈ হে কেনেকুৱা আছে কালাৰ একদম ধুনীয়া আছে দেখিছে নাই কলডিল আৰু মোৰ পাছফালে এখন দেখিছে একদম কিমান ডাঙৰ ফিল্ড ইয়াতে আগত আমি বল চল ধুনীয়াকৈ খেলিছিলোঁ ইয়াত কিবাকিবি খেলিছিলোঁ আৰু এইটোক মানে ক্লাব ঘৰ বনোৱা প্ৰায় বছৰ হৈছে ইয়াতে মানে ভিতৰত জিম চিম আছিলে আচলতে জিমটো মই কৰা নাই মানে আৰু বহুত ভাল লাগে আগতে ইয়াত মানে ফুটবল খেলিছিলোঁ ক্ৰিকেট খেলিছিলোঁ বেলেগ পাৰ্টি আহে তেনেকৈ খেলিছিলোঁ আমি এতিয়া মানে ধৰি লওক কাম বন কৰিবৰ কাৰণে বাহিৰত গ'লোঁ কাৰণে এতিয়া খেলিব কৰিবলৈ মানে টাইম নাই আজিকালি মানে নেখেলা হয় নাই আজিকালি মানে নেখেলা হ'ল ইয়াত আগতে ধৰি লওক আমি সৰু ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালী তেনেকৈ আমাৰ চামৰ মানে আমাৰ তলৰ চামৰ সকলোখিনি ইয়ালৈ আহে সন্ধিয়া সময়ত
বেলেগ বেলেগ পাৰ্টি আহে, ধৰি লওক মিচিং লোৱাসকল আছিলে, সিহঁতিও আহে, আদিবাসীসকল আছিলে, সিহঁতিও আহে, চবেই খেলিছিলোঁ, ভাল লাগিছিলে। আজিকালি যিহেতু কাম বনত ব্যস্ত হৈ গ'লোঁ, সেইকাৰণে আজিকালি খেলিব আৰু ক'ত পাৰিম আৰু মানে আজিকালি নাই আৰু, আজিকালি কাম ধান্দা চবৰে। ঘৰৰ পৰা মানে একদম দেৰি হৈ গ'ল আজি ডিউটি অহা, মানে ডিউটিৰ কথাটো আজি পাহৰিয়ে থাকিলোঁ ইফালে সিফালে ঘূৰোঁতে, আৰু চাইছোঁ যে টাইম বহুত বেছি হৈ গ'ল, একদম পটাপট মানে আহিব টাইমত আৰু মানে ইমানে লৰালৰি কৰিছোঁ, একদম পটাপট আহিছোঁ আৰু মানে বাইক লৈ আমাৰ ঘৰৰ পৰা মানে ইয়াত এনেই আপোনাৰ 40 মিনিটমান লাগে, আজি 25 মিনিটত পাই গৈছোঁহি। এতিয়া কেনেকুৱা স্পীড আহিব লাগিব, একদম ভগৱানক চিন্তা কৰি একদম পূৰা আহিছোঁ আৰু আহি পাই গ'লোহি একদম ধুনীয়াকৈ। আৰু এতিয়া মজাকৈ ডিউটিটো কৰিব লাগিব, ৰাতিপুৱা যাবগৈ লাগিব। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, আজিলৈ বাই বাই।